friends, welcome to my channel. এয়া চাওক আজি মই বনাম বাঁহ গাজ দি খাৰ। এয়া অকমান অমিতা, অকমান লাই শাক আৰু এয়া অকমান বাঁহৰ গাজ লৈছোঁ। এইখিনিৰ লগত আজি মই খাৰ বনাম। গতিকে কেনেকৈ বনাওঁ বলক চাওঁগে। এয়া চাওক ফাৰ্ষ্ট মই কুকাৰত পানী অকমান গৰম কৰি দালিখিনি দি দিছোঁ আৰু লগতে মই যিখিনি কাটি লোৱা অমিতাখিনিও দি দিম। অমিতা কিন্তু বেছিকৈ নিদিব হা, নহ'লে বেছি অমিতা ভাৱটো আহি যায়, ভাল নালাগে, কমাই দিব। আৰু এতিয়া মই বাঁহগাজখিনি দিম। বাঁহগাজখিনি আপোনালোকে অকণমান গৰম পানীত তিয়াই থৈ দিব, আদাৰৱাইজ আপোনালোকে অকণমান বইল কৰিও দিব পাৰিব হা, তেতিয়া বেছি ভাল হয়। এইখিনি লাই শাকখিনি দি দিছোঁ আৰু ইয়াত মই অকণমান থেতিলিয়াই লোৱা আদা আৰু নহৰু আৰু মান ধনিয়া অকণমান দিছোঁ। এয়া দেখিছেনে? এইখিনি অকণমান সময় মানে কুকাৰটো উতলিব দিব লাগে, তাৰপিছত ঢাকোনখন মাৰিব লাগে। আৰু এতিয়া মই অকণমান নিমখ এয়া আৰু অকণমান মই জালুকৰ পাউডাৰ দিম। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া সৰহকৈ দি খাব পাৰিব, মই কিন্তু জালুকৰ জ্বলাটোহে দিছোঁ, বেছি জ্বলা দিয়া নাই। এইখিনি মই ঢাকোনখন মাৰি দিম এতিয়া। এয়া চাওক এইখিনি মোৰ ঢাকোনখন খোলা পাছত এইখিনি অলৰেডি সিজিছে, কিন্তু এতিয়া মই ইয়াত খাৰ দিবলৈ বাকী আছে, অকণমান পানী দিম। এয়া দেখিছেনে, পানী দিলোঁ, বেছি পেলপেলীয়াকৈ পানী নিদিব। আৰু এতিয়া মই অলপমান চ'ডা খাৰ দিছোঁ। আপোনালোকে চ'ডা খাৰ নাথাকিলে বা নাখালে আপোনালোকে যোনটো প্ৰিয় খাৰ হয় সেইখিনি খাৰো দিব পাৰিব, তেতিয়া বেছি বেটাৰ হয়। কিন্তু মই চ'ডা খাৰেই দিছোঁ, মোৰ তাত খাৰ নাছিলে গতিকে। আৰু শেষত মই অকণমান মান ধনিয়া ছটিয়াই দিছোঁ। এয়া এইখিনি দি মই ভালকৈ উতলিবলৈ দিম। এয়া দেখিছেনে? এয়া চাওক ফ্ৰেণ্ডছ, মোৰ এইখিনি খাৰ ৰেডি হৈছেহি, এতিয়া মই নমাই ল'ম। এয়া চাওক ফ্ৰেণ্ডছ, আজি মোৰ বাঁহগাজ দি লাই শাকৰ খাৰ ৰেডি হৈ গ'ল। এয়া আপোনালোকে ট্ৰাই কৰিব হা বনাবলৈ কাৰণে, ট্ৰাই নকৰিলে টেষ্টটো গম নাপাব। সকলোৱেতো জানেই বনাব, তথাপিও মই বনাইছিলোঁ কাৰণে সকলোকে এবাৰ দেখুৱাই দিলোঁ। আৰু খাৰ কিন্তু অসমীয়া মানুহৰ চবৰে প্ৰিয় হয়, বেলেগটো নাজানো, কিন্তু মোৰ বহুত ভাল পাওঁ মই খাৰ খাই পিনে। গতিকে আজি মই অলপ নিজৰ ষ্টাইলত বনাইছিলোঁ, গতিকে আপোনালোকক দেখুৱাই দিলোঁ। ভাল লাগিলে ট্ৰাই কৰিব হা, আৰু লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব চব কৰিব। ঠিক আছে, আজিলৈ আহোঁ। থেংক ইউ।